বন্ধুসকল আসাম কেৰিয়াৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ যে আপোনালোকৰ অসম চৰকাৰৰ যি 1 লাখ নিযুক্তিৰ কথা চলি আছে তাৰে কাৰণে ৰঞ্জিত দাসৰ ৰিচেণ্টলি এটা লেকচাৰ আহিছে তেওঁ কৈছে যে যিবিলাক ৰিক্ৰুইটমেণ্ট হ'ব সকলোবিলাক ডিপাৰ্টমেণ্টৰ কাৰণে এটা কম্বাইণ্ড মানে এটা এক্সাম পতা যাব সেইটো এক্সামৰ থ্ৰুৱে ৰিক্ৰুইটমেণ্টবিলাক হ'ব আৰু যিবিলাক ইমাৰ্জেঞ্চি ৰিক্ৰুইটমেণ্ট হ'ব তেতিয়া 3F প্ৰক্ৰিয়াৰে নিযুক্তি কৰা হ'ব যদি ইন কেছ ইমাৰ্জেঞ্চি নিযুক্তিৰ দৰকাৰী হয় তেতিয়া 3F প্ৰক্ৰিয়াৰ নিযুক্তি হ'ব চ' আমি ইয়াতে ভিডিঅ'টোত আজি জানিম কি 3F প্ৰক্ৰিয়াটো কি মানে আৰু তাৰে পিছত আমি প্ৰথমতে ৰঞ্জিত দাসৰ বক্তব্যটো শুনিছোঁ এবাৰ প্ৰত্যেক বিভাগৰ চাকৰিৰ কাৰণে এই অসমৰ সমস্ত ল'ৰা ছোৱালীখিনি তাতে দৌৰাদৌৰি কৰে এবাৰ এক্সাইজত দিয়ে একেখিনি মানুহে এবাৰ পিয়ানাৰ দিয়ে এবাৰ হয়তো জলসিঞ্চনত দিয়ে তো একেখিনি মানুহে কিন্তু পৰীক্ষাবোৰ দি থাকে আমি সেইকাৰণে চিন্তা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো পৰামৰ্শ আগবঢ়াইছে যে একেলগে যদি কম্বাইন কৰি পেলাই যদি আমি পৰীক্ষা পাতোঁ তেতিয়াহ'লে এবাৰে দৌৰিলে হয় এবাৰে পৰীক্ষাত বহিলে হয় নহ'লে মানুহৰ কি থাকে যে অমুকত নাপালে তমুকত চান্স ল'ব তমুকত চান্স ল'ব তো আল্টিমেটলি আমি দেখিছোঁ যে বহু সংখ্যক মানুহে ৰৈ যায় গতিকে এই কম্বাইন পৰীক্ষা যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিন্তা এই চিন্তাক আমি ধন্যবাদ জনাইছোঁ কাৰণ একেলগে আমি 1 লাখ তেনেকুৱাকৈ চাকৰি দিলে হয়তো মেৰিটতে পাব কিন্তু যদি আমি ছেপাৰেটকৈ পাতোঁ তেতিয়াহ'লে বহু ক্ষেত্ৰত কি হয় অপশ্যন আহি যায় কোনোবাই হয়তো ফৰেষ্টত কৰি আছিলে তেওঁ ভাবিলে যে নহয় মই এতিয়া ফৰেষ্টটো এৰি দিম পিয়ানাৰ ডিত কৰিম কোনোবাই ভাবিলে যে নহয় মই এক্সাইজত কৰিম গতিকে সেই অপশ্যনটো নাথাকি পেলাই আল্টিমেটলি চাকৰিটো কনফাৰ্ম হ'ব আৰু তাৰ মাজতে ইতিমধ্যে আমি কিছু সিদ্ধান্ত লৈছোঁ তৎকালীনভাৱে যিসমূহত আমাৰ পোষ্ট লগা আছে যেনেকুৱাকৈ আমাৰ জল জীৱন মিছন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আমি প্ৰতিটো গাঁও অঞ্চলৰ মানুহৰ ঘৰত আমি নলীৰ জৰিয়তে পানী যোগানৰ আমাৰ যি প্ৰগ্ৰাম গতিকে এইটো প্ৰগ্ৰাম যিহেতু টাইম বাউণ্ড প্ৰগ্ৰাম যাৰ কাৰণে আমি প্ৰায় 111টা আমি জুনিয়ৰ ইঞ্জিনিয়াৰ আমি 3Fত লোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইটো আমি মানে কম্বাইন পৰীক্ষালৈ আমি বাদ নাচাওঁ আৰু ইতিমধ্যে 171টা PHC ডিপাৰ্টমেণ্টৰ 171 তাত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ ইতিমধ্যে আমি বিজ্ঞাপন APSC কৰিব দিছোঁ সম্পূৰ্ণ দায়িত্ব দিছোঁ বাকী আমাৰ ইমিডিয়েটলি আমাৰ 111টা যিটো দিবলগীয়া আছে সেইখিনি আমি APSCলৈ নৰৈ পেলাই আমি বিভাগে আমি নিজে 3Fত এপইণ্টমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ বাকী পদসমূহ আমি একেলগে দিয়াৰ ব্যৱস্থা চ' এতিয়া আমি 3F ছিষ্টেমৰ বিষয়ে আলোচনা কৰিম চ' 3F ছিষ্টেমৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি অসম লোক সেৱা আয়োগৰ বিষয়ে কেইটামান কথা জানি লওঁ যে অসম লোক সেৱা আয়োগ এইটোৰ আপোনাৰ গঠন হৈছিলে 1937 চনত 1937ৰ 1 এপ্ৰিলত গঠন হৈছিলে আৰু ফাৰ্ষ্ট কমিশ্যনাৰ আছিলে তেতিয়া এইটো আপোনাৰ এই মিষ্টাৰ জেমছ হেজেলেট তেওঁৰ আণ্ডাৰত গঠন হৈছিলে এণ্ড after independence of India on becoming India Republic the regulations of the committee was framed by the governor of Assam যেতিয়া ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ পায় তেতিয়া গভৰ্ণৰ আছামৰ আণ্ডাৰত এইটো ফ্ৰেম কৰা হৈছিলে কমিটিখন তাৰে পিছত আহিছিলে আপোনাৰ এইটো কমিটি পাৱাৰ এক্সাৰচাইজ অফ দ্য পাৱাৰ কনফাৰ্ড বাই দ্য আৰ্টিকল অফ 138 of the Indian Constitution article 318 article 318 আণ্ডাৰত এইটো পাৱাৰটো গভৰ্ণৰ আছামৰ আণ্ডাৰত মানে ট্ৰেন্সফাৰ কৰা হয় তাৰে পিছত আপোনাৰ কি আছিলে এইটো শ্ৰী কামেশ্বৰ দাস আছিলে এন এডুকেশ্যনেলিষ্ট অফ ৰেপিউট আছাম ৱাজ দ্য ফাৰ্ষ্ট নন অফিচিয়েল চেয়াৰমেন অফ দ্য কমিশ্যন তেওঁ আছিল প্ৰথম অসমীয়া মানে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কমিশ্যনাৰ আছিলে এতিয়া আমাৰ যে এইটো 3F ছিষ্টেমটো কি যে 1986ত কিছুমান ৰেগুলেশ্যনছ এগেইন এমেণ্ডমেণ্ট হৈছিলে তাৰে আগতে 1951ত আপোনাৰ ৰেগুলেশ্যনছবিলাক আছে APSC ৰেগুলেশ্যনছবিলাক বনাইছিলে আৰু সেইবিলাক এমালগেমেট কৰিছিলে তাৰে পিছত তেতিয়া আপোনাৰ এইবিলাক হৈছিলে যে এইটো ৰেগুলেশ্যনছৰ আণ্ডাৰত যিকোনো ৰিক্ৰুইটমেণ্টৰ কাৰণে এখন কমিটি গঠন কৰিব আৰু সেই কমিটিয়ে কি কৰিব প্ৰায়ৰ এডভাৰটাইজমেণ্ট তেওঁলোকে এইবিলাক ৰিক্ৰুইটমেণ্টবিলাক কৰিব বাট দেয়াৰ উইল বি এ ৰিক্ৰুইটিং অথৰিটি who can recruit in case of emergency who can recruit
for any department and that recruitment should be only for 4 months. এইটো আৰ্টিকল 3F আৰ্টিকল 3 ক্লজ F-ত এইটো মেনশ্যন কৰা আছে যে এইটো আপোনাৰ 4 মান্থৰ কাৰণে আপোনাৰ ৰিক্ৰুটমেণ্ট দিব পাৰিব অ'কে আৰু তাৰে পিছত যদি আপোনাৰ ফাৰ্ডাৰ এক্সটেণ্ড কৰিব লগা হয় তেতিয়া আপোনাৰ APSCৰ লগত কনচাল্ট কৰিব লাগিব অ'কে APSCৰ লগত আপোনাৰ APSCৰ লগত কনচাল্ট কৰি পেলাই এইটো আপোনালোকে কৰিব পাৰিব অ'কে চ' এইটো হ'ল আপোনাৰ 3F এইটো মেনশ্যন আছে আপোনাৰ আৰ্টিকল 3F ক্লজত আপোনাৰ মেনশ্যন আছে APSCৰ যিবিলাক ৰুলছ ৰেগুলেশ্যন আছে এইটো যিটো 1951ত বনোৱা হৈছিলে চ' এইটো কথাটো সেইখিনি হ'ল আপোনাৰ 3F ছিষ্টেম